নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা বিৰাট টেষ্টি ডিছ বনাবলৈ ওলাইছোঁ। সেইটো হ'ল উৰহীৰে মাছৰ খাৰ। উৰহীৰে মাছৰ খাৰ বনাবৰ বাবে আমি এয়া উৰহী সৰু সৰুকৈ কাটি লৈছোঁ। যিকোনো উৰহী ল'লেই হ'ব আৰু বেছি বস্তু নালাগে, আমাক একদম কম বস্তু লাগিব। কেইবিধমান সেইকেইটা হ'ল অলপ পিঁয়াজ, অলপ আদা নহৰুৰ বটা, এটা কেঁচা জলকীয়া, অলপ জিৰা ধনিয়াৰ গুড়ি, নিমখ আৰু অলপমান বেকিং চ'ডা। বেকিং চ'ডাটো বেকিং চ'ডাৰ ঠাইত মানে খাৰ দিব পাৰি, কলা খাৰ। আমাৰ ঘৰত কলা খাৰ নাই, সেইকাৰণে বেকিং চ'ডা দিম। গতিকে আহক এতিয়া আমি ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰোঁ। মই এটা কেৰাহীত অলপ তেল দি লৈছোঁ, মিঠাতেল। এতিয়া জলকীয়াটো মই দি দিলোঁ। এতিয়া পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি মই অলপ লৰাই দিলোঁ। মই কুটি থোৱা উৰহীখিনি কেৰাহীটোত দি দিলোঁ, দি অলপ সময় লৰাই দিলোঁ। আদা নহৰু বটাখিনি মই দি দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ মই দি দিছোঁ। দি এইখিনি আৰু অলপ সময় লৰাই দিলোঁ। যিহেতু মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ মই মাছেৰে উৰহীৰ খাম বনাম, গতিকে মাছটো লাগিবই। এয়া গৰৈ মাছৰ মূৰটো এনেদৰে কাটি লৈছোঁ, লৈ ভাজি লৈছোঁ। এইখিনি মই এতিয়া উৰহীখিনিৰ লগত লগ কৰি দিম। এনেদৰে উৰহীখিনি আৰু মাছখিনি ভালদৰে ভাজি ল'ম, যাতে মিহলি হৈ যায় উৰহীখিনিৰ লগত। মূৰবিলাক ভাঙি দিম, ভাঙি এনেকৈ অলপ সময় লাৰি থাকিম। মাছৰ মূৰখিনি খাৰৰ লগত মিক্স হৈ গৈছে, এয়া দেখিছে। মই মাছৰ মূৰখিনি একেবাৰে ভাঙি দিছোঁ। এতিয়া আমি ইয়াত চৌদাখিনি দি দিম। চৌদাখিনিয়ে এই খাৰখিনি মানে উৰহী আৰু মাছখিনি গলাই দিব। অলপমান মই ইয়াত চৌদা দি দিছোঁ, বেছিকৈ দি দিব, অলপেই দিব আৰু মই এইখিনি লাৰি দিছোঁ। এয়া মাছ আৰু উৰহী অলপ ভজা হোৱাৰ পিছত ইয়াত অলপমান পানী দিম, যাতে বস্তুখিনি ভালদৰে গলি যায়, নহ'লে ভালদৰে গলি নাযাব। আপোনালোকে পৰিমাণ অনুসৰি বস্তুৰ পৰিমাণ অনুসৰি যিখিনি পানী লাগে সেইখিনি দি দিব। ইয়াতে অলপ পানী দি লৈছোঁ। এইবাৰ এইখিনি অলপ সময় সিজিবৰ বাবে ৰাখি থ'ম। এয়া মাছ আৰু উৰহীখিনি ভালদৰে মিহলি হ'বলৈ ধৰিছে। যিহেতু অলপ পানী দিছিলোঁ, পানী সিজি আছে। এইখিনিতে আমি এই বস্তুখিনিত অলপ জিৰা আৰু ধনিয়াৰ গুড়ি দিম। বেলেগ আৰু একো নাই ইয়াতে দিবলৈ। এয়া আমাৰ খাৰখিনি হৈ গৈছে। এতিয়া আমি খাৰখিনি অলপ ঠাণ্ডা হ'ব দিম। দিয়াৰ পিছত সেইখিনি নমাই দিম। বন্ধু বান্ধৱীসকল, আজি আপোনালোকে ভিডিঅ'টোত অলপ ধোঁৱা দেখিব, কাৰণ মই আজি খৰিত বনাইছোঁ। খৰিত বনালে সকলো বস্তুৰে টেষ্টটো অলপ বেলেগ হয়, মাছ মাংস যিয়েই নহওক। গতিকে ময়ো আজি খৰিতে বনালোঁ। খাৰখিনি কেনেকুৱা হয় চাম, আপোনালোকেও খৰিত বনাব। এয়া আমি খাৰখিনি নমাই লৈছোঁ। এতিয়া মই আপোনালোকক যে কৈছিলোঁ ভিডিঅ'টোৰ মাজতে, খাৰখিনি হোৱাৰ পিছত এটা প্ৰধান বস্তু দিব লাগিব, যিটো নহ'লে খাৰৰ টেষ্ট নুঠে। সেইটো হ'ল কেঁচা সৰিয়হৰ তেল। খাৰখিনি হোৱাৰ পিছত খাৰখিনিৰ ওপৰত অলপ কেঁচা সৰিয়হৰ তেল দিব, তেতিয়া খাৰখিনি খাবলৈ খুবেই সোৱাদ হয়। এনেদৰে আপুনিও বনাবচোন। বিৰাট ধুনীয়া গোন্ধ ওলাইছে কেঁচা তেলখিনি দিয়াৰ লগে লগে খাৰখিনিত। আপোনালোকেও এনেদৰে উৰহীৰে মাছৰ সৈতে খাৰ বনাই খাব আৰু কেনেকুৱা হয় কমেণ্টত জনাব।